শাওণ মাহ চলি আছে, সেয়ে বশিষ্ঠ মন্দিৰ গ'লোঁ আৰু লগত মোৰ ভণ্টি দুজনী গৈছিলে। তাৰপিছত এয়া কাছৰ খাৰু শাওণ মাহত বোলে পিন্ধিব লাগে, তো এনেকৈ পিন্ধি ল'লোঁ তিনিজনীয়ে। তাতো বেছি ভাল লাগিছে জনাব। তাৰপিছত এয়া গ'লোঁ, মানে পানী যিহেতু আনিব লাগিব ঘৰত, তো ঘটি ল'লোঁ, লগতে ফুল ল'লোঁ আৰু চাকি বন্তি এইবিলাক ধূপ চব লৈ ল'লোঁ। তাতে যিহেতু পূজা কৰিব লাগিব, তো এইবিলাক মানুহ বলবমত যাব। তাতে বহুত দোকান ওলাইছিলে। তাৰপিছত এনেকৈ আমি ফুট লৈ ল'লোঁ আৰু মাজনীয়ে অকণমান আশীৰ্বাদো দিলে। তাৰপিছত নদীত নামিলোঁ। নদীৰ মাজতে শিৱলিংগ এটা পালোঁ, তো সেইটোতে আমি ধূপ চাকিখিনি দি পেলাই সেৱা ভাগ জনালোঁ আৰু যিখিনি জানো সেইখিনিয়ে কৰিছোঁ। সেয়া পানীও এনেকৈ ঢালি দিছোঁ। তাৰপিছত লাষ্টত এনেকৈ ঘূৰি